গাইজ ফাইনেলি মোৰ চব্জি বনাই হৈ গ'ল। তো অলৰেডি মই ল'লোঁ গ্ৰেভি লৈছোঁ এক ফালৰ পৰা, এটা টমাটৰ লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু প্লিজ বাই আৰু মোক ছাপোৰ্ট কৰক আৰু মই এনেকুৱা মোৰ ভিডিঅ'টো আপোনালোকে চাই পেলাই এনজয় কৰক আৰু ভোক নালাগিলে মোৰ ভিডিঅ'বিলাক চাবি আৰু খাবি, ভোক লাগি যাব। তো গাইজ মই আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আৰু ডিছক্ৰিপশ্যনত মোৰ ফেচবুক পেজ লিংক দিয়া আছে, আপোনালোকে প্লিজ তাত গৈ পেলাই আপোনালোকে চেক আউট কৰিব। ঠিক আছে, থেংক ইউ। এতিয়া মই কোৱাত আৰম্ভ কৰোঁ। ঠিক আছে, অ'কে, জয় কৃষ্ণ। এতিয়া গ্ৰেভি লৈছোঁ, গ্ৰেভি লৈছোঁ। বহুত মজা লাগিব দেই বাবা, থেংক ইউ। এতিয়া খাইছোঁ আৰু দেই, নেমু অলপ চেপি ল'ম, নেমু চেপি ল'ম অলপ না, এতিয়া ভাল লাগিব এনেকৈ। তো গাইজ বহুত গৰম লাগি আছে, মানে পেন নাই, তো বহুত মজা লাগিব। থেংক ইউ এভৰিৱান, এনজয় কৰা।
গাইজ কাৰেণ্ট নাই ঘৰত, মানে লাইট নাই, তো এইটো মানে বহুত গৰম উঠিছে, মানে বহুত গৰম মানে। আৰু ভিডিওটো ভাল লাগিলে আপোনালোকে প্লিজ লাইক আৰু কমেণ্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰি নকৰিব, একেবাৰে নকৰিব, ঠিক আছে।